Hello guys, welcome back to my YouTube channel. আজি আকৌ এটা ভিডিও বনাই আছো হেটো আকৌ দিল্লীৰ পৰাই দিল্লীত আহিছো জীৱনত মেট্ৰোত উঠা নাই তো আজি ভাবিছো অলপ মেট্ৰো ষ্টেচন দি দেখো কৰবা যাওয়া যায় নেকি এটা মই আছো দ্বাৰকা সেক্টৰ 12 আৰু ইয়াত এটা মেট্ৰো ষ্টেচন আছে ভাবিলো ইয়াৰ পৰা একদম ইন্ডিয়া গেট লৈকে এটা মেট্ৰো ষ্টেচন থাকে বুলি শুনিছো সো হে মেট্ৰো দি দেখো যাব পাৰিলে ইন্ডিয়া গেট লৈ যাম তো চাই থাকিব আৰু লগতে ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব এটা আছে দিল্লীৰ এটা মেট্ৰো ষ্টেচন দ্বাৰকা সেক্টৰ 12 পৰে এটো আৰু ইয়াৰ পৰা যাম দেখো ইন্ডিয়া গেটৰ ওচৰত কোনটো মেট্ৰো আছে সেই মেট্ৰো লৈ যাবলৈ ভাবিছো আৰু চাই থাকো এটা আছে মেট্ৰো দিল্লী আমি অনলাইনত টিকেটটো বুক কৰিলো আৰু বুক কৰাৰ পিছত চাও আৰু মই কৈ আছো অলপ পিছত কিমান ফেয়াৰ পৰিল একদম ইন্ডিয়া গেটৰ তাত লৈ এসা ভিৰ কিমান স্কুল ষ্টুডেন্ট বিলাক ইয়াত প্ৰায় মেট্ৰো বিলাকত দি যায় আৰু এইটো হৈছে দিল্লীৰ মেট্ৰো চাও প্ৰথমবাৰৰ বাবে মেট্ৰোটো দি আছো তো এয়া মেট্ৰো পৰা নামিলো ৰাজীৱ চক বুলি কয় ইয়াত এতিয়া আমি এই অটোৰে গৈ আছো ইন্ডিয়া গেট লৈ এই সন্মুখতে আছে চাব পাৰিব অলপ দূৰ আৰু বেছি নহয় এই ৰাজীৱ চক যেটো আছে সেই ৰাজীৱ চকৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ মান হ'ব আমি এন্ট্ৰি কৰিলো ইন্ডিয়া গেটৰ পিনে আৰু তাত সুভাষ চন্দ্ৰ বসৰ নেতাজী সুভাষ চন্দ্ৰ বসৰ তাত মূৰ্তি দিয়া আছে আৰু সন্মুখতে এটো কৰ্তব্য পথ বুলি কয় যাক আৰু অলপ ইপিনে গলে চাওক হে হৈছে ইন্ডিয়া গেট ইয়াৰ পৰা দেখা গৈ আছে হেইটো হৈছে ইন্ডিয়া গেট ইমান ৰ'দ দেখক বিলাক পার্ক বহু মানুহ আহিছে আৰু হেই যে দেখি আছে অলপ কে হেটো আছে ৰাষ্ট্ৰপতি ভৱন তাত দেখৰ ৰাষ্ট্ৰপতি থকা ভৱনটো হৈছে ইয়াত ব্লগে মতে লগাই দিম যে